অ লেলি কলৈ যাওঁ? তহঁতৰ বিহু পিঠা বনালি নাই বনোৱা? আকৌ এজনী বৰ বেগা বেগিকৈ যোৱা দেখিছোঁ দেখোন তোক। ৰচোন ৰ এজনী। এজনী তুলসী বিহু মাৰিবলৈ যে চিন্তা কৰিছ তই আগতীয়াকৈ তই পিঠা পনা বনাব লাগে যোগাৰ পিঠা কৰিছ নে তাকেহে মই সুধিছোঁ। অঁ ৰচোন ৰ তোৰ মাৰৰ কথা সোধাই নাইকিয়া মই গম পাওঁনে? তোৰ মাৰৰ খবৰ কেনেকুৱা ভালনে বাৰু? বিহুতে এপাক আহিবলৈ কবিচোন আমাৰ ঘৰলৈ। এজনী কথাটো ক'ব নাই মুখখন বৰ চোকা দেই ছোৱালীজনী পাই। মই এজনীৰ লগত কথা বতৰা পাতিবলৈ নাই মই যাওঁ এটাৰ লগত কথা পাতি লেকচাৰ মাৰি থাকিলে মোৰ ইফালে দেৰিয়ে হ'বগৈ পাই। যাওঁ দেই। এইবোৰ মানুহ ক'ৰ পৰা যায় মোক কামোৰ দিবলৈ। আজিকালি ল'ৰা ছোৱালীবিলাকৰ মুখবোৰ বৰ চোকা দেই একো কথা ক'বই নোৱাৰি সিহঁতক। এইবোৰৰ লগতো কথা পাতে নে মইহে মুখখন বেয়া হ'ল আৰু দেই সিহঁতৰ লগত কথা পাতি পেলাই। মই কেলেনো সুধিছিলোঁ জানো পাই ছোৱালীজনীক। যাওঁগৈ যা।